বন্ধু-বান্ধৱীসকল আপোনাক সকলোকে স্বাগতম জনাইছো আমাৰ আহিলি এনিমেশ্যন চেনেললৈ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছো। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইমান কাম আছিল পাই, কিবা কাম কৰোঁতে কৰোঁতে মোৰ যে কঁকালটো পৰি গৈছে। ল'ৰাটো স্কুল পঠিওৱা, মানুহটোৰ কাৰণে খোৱা বনোৱা, তাকো টিফিন বনাই দিয়ে, ইমান যে কাম কাজ চলা হ'লে ভালেই আছিল দেই, মোৰ পিছে সহায় হ'ল। কিনো কৰিম আৰু এতিয়া, খাই লওঁ কিবা অকণমান, তাৰপিছত চাওঁ কি কৰোঁ। অঁ বৰুৱানী কি কৰিছে? এই মই আৰু কাম বন কৰি পেলাই অকণমান খাব লৈছোঁ। কি যে খব আৰু, এই ইমান কাম আছিলে, কাম বন কৰি। অঁ আপুনি অহা কথা আছিলে যে? অঁ হয় নেকি? অঁ আহক আহক, মই ক'লে আছোঁ দিয়ক, আহক আহক, ইহঁত নাই। আহক আহক সোনকালে। জানেনে শইকীয়ানী, মই যে একেবাৰে নহয় মানে একেবাৰে ভাবিয়ে আছিলোঁ আপোনাৰ ওচৰলৈ আহিম বুলি, জানেনে? এই মোৰ যে একেবাৰে আপুনি ইমান মনত পৰিছে জানেনে, কি যে ক'ব। সময়ে নাপাওঁ যে, সেই ইমান মিটিংবোৰ থাকে নহয়, সেইকাৰণে বোলো আজি সময় মিলাই পেলাই যাওঁ অকণমান শইকীয়ানীনো কি কৰিছে তাকে চাবলৈ। ভালেই কৰিলে বৰুৱানী, জানেনে মোৰ যে মানে অকলে ইমান বেয়া লাগে। আৰু মই মানে ওচৰৰ পাজৰ মানুহৰ ঘৰলৈ ইমান নাযাওঁতো, মই মানে বেয়া পাওঁ আৰু য'ত ত'ত মানে গৈ পেলাই আৰু এই ইয়াত তাত বহি কৰিও মই বেয়া পাওঁ, সেইকাৰণে মই মানে ইমান নাযাওঁৱে আৰু ক'লেও ঘৰতে থাকোঁ আৰু। ইমান মিছা কথা কয় হে, মোক লস্কৰণী দেখোন কৈছে এওঁ বোলে তাতেই গৈ পেলাই বহিয়ে থাকেগৈ। বৰুৱানী আপোনাৰ যে নেকলেছডাল ইমান ভাল লাগিছে, কেতিয়া ল'লে সেই আৰু ক'ৰ পৰা নিছে? ইমান ধুনীয়া লাগিছে। ময়ো ভাবি আছোঁ আৰু এনেকুৱা এটা ল'ম। আমাৰ এওঁহে আৰু সময় নাপায় যে বজাৰলৈ লৈ যাবলৈ, তাকে আৰু ময়ো মানে শ্বপিং কৰিব গ'লে এনেকুৱা এটা ল'ম বুলি ভাবিছোঁ আৰু, ইমান ধুনীয়া লাগিছে। এইডাল মানে আমাৰ যে ল'ৰা আৰু বোৱাৰী যে ফৰেইনলৈ গৈছিলে, ফৰেইনলৈ যাওঁতে আৰু মোলৈ মানে ডায়মণ্ডৰ ছেটডাল লৈ আহিছে আৰু। মই কৈছিলোঁ মোক নেলাগে, তেওঁলোকে আৰু জানাই নহয় মানে বাহিৰত ঘূৰিব গ'লে মোলৈ কিবা নহয় কিবা এটা আনি, মই মানে অকণমান গহনা পিন্ধি ভাল পাওঁ যে, সেইকাৰণে মানে অকণমান আনিলে আৰু। ভাল লাগিছে ন? মোৰো বহুত ভাল লাগিছে ডিজাইনটো। তাহাঁতক নালাগে বুলি ক'লেও দিয়ে আৰু, তাকেই আমাৰ বৌয়ে কয় এই মা কিনো নালাগে বুলি কয়, সেই পিন্ধক আপোনাৰ কিনো ভালেই লাগে, আপুনি এতিয়াও ইমান ডেকা হৈ আছে, সেইকাৰণে মানে তাই মানে মোলৈ লৈয়ে আনে আৰু। আমাৰ যে বোৱাৰী ইমান ভাল জানানে, কিবা ইমানেই মৰম কৰে মানে, মোক মানে কিবা নহয় কিবা এটা দি থাকোঁ। সিদিনাখন জানানে, সিদিনাখন যে একেবাৰে নহয় মোক মাৰ্কেটতে লৈ গৈছিলে নহয়, সেই শ্বপিং কৰোঁতে 5,000 টকা দি কিবা ডাঙৰ একেবাৰে ধুনীয়াকৈ ডায়মণ্ড লাগি থকা নিচিনা পাথৰকৈ শাৰী এখন দিছে। মোৰ যে একেবাৰে নালাগে বুলিয়েই কৈছোঁ, তাই একেবাৰে নামানে লওক মা লওক, একেবাৰে জোৰ জবৰদস্তি কৰিয়ে দিছে জানানে। ইজনী ফুটনিটো চা, একেবাৰে মানে ফুটনি নকমিলে আজিলৈকে। পিছে ৰুণহঁতৰ বিয়াখনলৈ গৈছিলেনে নাই? মই যে গৈছিলোঁ, সেই ইমান ডাঙৰকৈ পাতিছে, কিন্তু খোৱাবোৰ ইমান ভাল নহয়। একেবাৰে যে ইমান ঠাণ্ডা খোৱা দিছে, আৰু যে একেবাৰে যে কইনা ঘৰৰ পৰা একো বস্তুৱেই নাইকিয়া, ইমান একেবাৰে কমকৈ দিছে গহনা। তাকেই আমাৰ যে একেবাৰে বোৱাৰী আহোঁতে ইমান গহনা লৈ আহিছে, একে সা সম্পত্তি একেবাৰে গহনাকৈ ভৰি আহিছে। মোকো মাতিছিলে, মোৰ আকৌ যাবলৈ সময়ে নহ'লে নহয়, ঘৰত আকৌ যি কাম, সৰুটো স্কুল থাকে, ডাঙৰ ল'ৰাটো তাতে বাহিৰতে থাকে, তাৰ যে বাহিৰতে চাকৰি, এওঁ অফিচ থাকে। এওঁ মোক কৈছিলে তুমি যোৱা, মোৰ যে ATM কাৰ্ডকেইটা দিয়েই দিছিলে, আকৌ কি যে ক্ৰেডিট কাৰ্ডখন যে আছে সেইখনো দি দিছিলে শ্বপিং কৰিবলৈ। মইহে মানে নগ'লোঁ আৰু, সময় নহ'ল যে, সেইকাৰণে যাবলৈ মনেই নগ'লে। শইকীয়ানী আপুনি জানেনে, এই যে আমাৰ যে ঘৰৰ যে কাষৰ ঘৰ যে হিয়াহঁত, আকৌ সেই হিয়াহঁতৰ যে ডাঙৰ ছোৱালীজনী আছিল যে, আপুনি জানেনে? তাই পলাই গ'ল নহয়। কি বাৰী লক্ষণটো বহুত বেয়া, মই জানিছিলোঁ পলাই যাব বুলি, যিহে ফোনত কথা পতা ধং। সেই কেতিয়াবা ৰাতি মই পিছফালে গ'লে দেখা পাওঁ নহয়, যি যে একেবাৰে মনে কথা পাতি থাকে, একেবাৰে মানে নক'বই, একেবাৰে মানে কি যে হ'ব আৰু। মই ভাবিছিলোঁ পলাই যাব বুলি, এতিয়াহে গম পালোঁ বোলে কোনোবা এটা ভাল পাই আছিলে, বোলে কাম বন নকৰে, বেকাৰ বোলে ল'ৰাটো পলাই গ'ল নহয় তাই। হয় নেকি? সেই মই গম নাপাওঁ নহয়, অৱশ্যে মই ওলাইও যোৱা নাই। কেতিয়া গ'ল পিছে পলাই? বেছি নোহোৱা নাই, আজি 2 দিনমান হৈছে, ৰাতিয়েইনো পলাই গ'ল। সেই আপুনিতো জানেই আমাৰ যে একেবাৰে ল'ৰা ছোৱালী সৰুৰ পৰা ডাঙৰ কৰিলোঁ, এইবোৰ যে একেবাৰে ধং নাই। আমাৰ যে ল'ৰাটো ইমান ভাল, একেবাৰে যে ছোৱালীজনীও ভাল পাই নাপালে। সেই আগতে যদি কোনোবা ছোৱালীৰ সৈতে কথা পাতোঁ, সেইটোও আহি পেলাই আমাক কয় আমাৰ যে ল'ৰাবোৰ ইমান ভাল। সেই মোৰ ছোৱালীজনীও ভাল জানানে, মোৰ ছোৱালীজনীও একেবাৰে কাৰো লগত কথা নাপাতে। এতিয়াহে মানে আজিকালি যে ল'ৰা ছোৱালীবোৰ একেবাৰে দেই, এনেও সিহঁতে মই দেখিয়ে থাকোঁ, সিহঁতৰ প্ৰতি এতিয়া ল'ৰা আহিয়ে থাকে।
তুমি আহিলা হা ভালে কৰিলা দিয়া বৰুৱানী বাইদেউ আহিছে ভালে কৰিলা তুমি আহিলা হা মই মানে ঘৰতে থাকি পেলাই ভাল লগা নাছিল যে ফালে নকণ ওলাই আহিছিলোঁ বোলো যাওঁ অকণমান আমাৰ জেঠাই ওচৰলৈ আমাৰ শইকীয়ানী জেঠাইনো কি কৰিছে তাকে অকণমান চাবলৈ আহিলোঁ বিজুলী কিয় আহিলে হেই খা বাপেকে খালে আৰু বৰুৱানী জেঠাই আপুনি ইয়াতে আছে ভালে কৰিলে দিয়ক আপোনাকো লগ পালোঁ মই মানে ইয়াতে আছোঁ অকণমান অহা হ'ল এনেই আহিলোঁ আৰু তুমি আহিবা বুলি আকৌ মই গম নাপাওঁ নহয় আপুনি চেণ্ডেল পিন্ধিয়ে আছে বা এতিয়ালৈকে ৰং যোৱাই নাই ন ইমান ধুনীয়া লাগিছে ভালেই হ'ল দিয়ক আমি ইমান কম টকাতে কিনি আনিলোঁ ন 100 টকাতে পালোঁ হয় মই আকৌ ভাবিছোঁ দাম বেছিহে ল'লেতো ৰঙেই যাব বুলি সেইকাৰণে আপোনাক আকৌ মই কৈছিলোঁ জেঠাই 100 টকা দিব বুলি বৰুৱানী আপুনি কোন কৈছিলে আপোনাৰ ল'ৰা বোৱাৰী গৈ পেলাই ফৰেনৰ পৰা আনিছে কৃষ্ণ এতিয়াহে গম পালোঁ আপুনি বজাৰৰ পৰা 100 টকাত কিনি আনিছে বুলি বজাৰলৈ যাওঁতে মানে ভাল লাগিলে আৰু কিনি আনিলোঁ আৰু মানে সেইটোৱে মই যে ভবাই নাছিলোঁ সেই ইমান মিছা কথা ক'ব পাৰিবি ইমান দালাল ইমান জখ ক'ব পাৰে মানিছোঁ দেই আৰু বৰুৱানীক মানে বহুত সময় হ'ল নহয় মোৰ মানে আৰু ঘৰলৈ যাওঁ আৰু ইয়াৰ বোৱাৰী আৰু ল'ৰাটো ঘৰতে আছে আৰু এওঁ আহিব হ'লে মই যাওঁ আৰু দিয়া পিছত লগ পাম হেল্ল' বন্ধুসকল কেনেকুৱা পালে ভিডিঅ' চাই ভাল লাগিছেনে ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবৰ কাৰণে তো আজিলৈ আহোঁ